নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ এই সাম্প্ৰতিক ঘটনাৱলী আলোচনা চক্ৰত বিগত সপ্তাহৰ যিসমূহ অৰ্থনীতি প্ৰস্পেক্টিভৰ পৰা ইম্পৰ্টেণ্ট ঘটনাৱলী আছিলে সেই সমূহ আপোনালোকৰ আগত প্ৰস্তুত কৰিছো। তো আমি মোটামুটিভাৱে তিনিটা স্পেচিফিক নিউজ আমাৰ হাতত আছে। মুম্বাই আহমেদাবাদ বুলেট ট্ৰেইন কেন্দ্ৰই ৰামজীৰ আঁচনিৰ অধীনত প্ৰতিদিনে ৩০০ টকাৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰিছে। কি কি সমস্যা আছে ভাৰতৰ বেছিভাগ ক্ৰেডিট ৰেটিং এজেন্সিৰ? ক্ৰেডিট ৰেটিং এজেন্সি যেনেকৈ আমাৰ চিভিল স্কোৰ, প্ৰত্যেকজন মানুহৰ আমি লোন লওঁতে চিভিল স্কোৰ চেক কৰা হয়। এখন দেশে যেতিয়া কোনোবা আন দেশৰ পৰা বা আন অনুষ্ঠানৰ পৰা যেতিয়া প্ৰতিষ্ঠানৰ পৰা লোন লোৱা হয়, ক্ৰেডিট লোৱা হয়, তেতিয়া সেই দেশৰ ক্ৰেডিট ৰেটিং চেক কৰা হয়। তো ভাৰতৰ ক্ৰেডিট ৰেটিঙৰ পৰিপ্ৰেক্ষিতত কি কি সমস্যাই দেখা দিয়ে, কিয় ভাৰতৰ ক্ৰেডিট ৰেটিঙত আন আন দেশৰ মুডিজেই হওক বা অন্য এজেন্সিয়ে হওক কিয় ক্ৰেডিট ৰেটিঙত ভাৰতক ভাল ৰেটিং প্ৰদান নকৰে, তাৰ বিষয়ে আমি পোনপটীয়াকৈ আলোচনা কৰিম। তো চাওঁ, প্ৰথম আমাৰ যেটো টপিক আছিলে, দিস ইজ দ্য টপিক মুম্বাই আহমেদাবাদ বুলেট ট্ৰেইন। আপোনালোকে নিশ্চয় গম পাইছে অলৰেডি এই টপিকটো হট নিউজত আছিলে। ভাৰতৰ ইয়াৰ প্ৰথম বুলেট ট্ৰেইন কৰিডৰ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে। মুম্বাই আহমেদাবাদ হাই স্পীড ৰেল কৰিডৰ, এই কৰিডৰটোৰ ভৱিষ্যতৰ হাই স্পীড ৰেলৰ প্ৰকল্পসমূহৰ বাবে এক মান্য আৰ্হি লৈ পৰিছে। ভাৰতত নিৰ্মাণ আৰু আত্মনিৰ্ভৰ ভাৰতৰ অধীনত থলুৱা উৎপাদক প্ৰসাৰিত কৰা হৈছে। ICF আৰু BEML থলুৱা 280 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগী হাই স্পীড ট্ৰেইন সেট নিৰ্মাণ কৰি আছে। ঠিক আছে, 280 কিলোমিটাৰ প্ৰতি ঘণ্টাত দ্ৰুতবেগী এনেকুৱা ৰেল চলাচল কৰিব পৰা হাই সেট নিৰ্মাণ কৰি আছে ভাৰতীয় কোম্পানীয়ে। হাই স্পীড ৰেল কি? হাই স্পীড ৰেল হৈছে পৰম্পৰাগত ৰেলতকৈ বহু বেছি বেগত চলা ৰেলক বুজায়। ভাৰতত বুলেট ট্ৰেইন প্ৰকল্পৰ ডিজাইন স্পীড 250 কিলোমিটাৰ প্ৰতি ঘণ্টা। মুম্বাই আহমেদাবাদ কৰিডৰৰ কাৰ্যকৰী বেগ হৈছে 320 কিলোমিটাৰ প্ৰতি ঘণ্টা নিৰ্ধাৰণ কৰা পৰিকল্পনা কৰা হৈছে। বন্দে ভাৰত ট্ৰেইনসমূহৰ ডিজাইন স্পীড হৈছে 180 কিলোমিটাৰ প্ৰতি ঘণ্টা। হাই স্পীড ট্ৰেইনসমূহ ইমান বেগেৰে কিয় চলে, কিয় ইমান স্পীডত চলে? এটাতো টাইম কম বচাবলৈ, আনটো স্পীডত গ'লে কি হয়, সময়ৰ নাটনিটো পূৰণ হয়, যিটো শক্তিৰ প্ৰয়োজন আহে শক্তিও কম প্ৰয়োজন হয়। এইবোৰ লেহেমীয়া ৰেল নথকা নিৰ্দিষ্ট ট্ৰেকত চলে। মিহি ট্ৰেক সাধাৰণভাৱে ভাঁজ আৰু কম ঢাল অধিক বেগত চলাত সহায় কৰে। এৰোডাইনামিক ডিজাইন বতাহৰ প্ৰতিৰোধ হ্ৰাস কৰে। শক্তিশালী বৈদ্যুতিক ট্ৰেকচনে দ্ৰুত ত্বৰণ প্ৰদান কৰে। উন্নত সংকেত ব্যৱস্থা, লেভেল ক্ৰছিং নথকা কথাই উচ্চ বেগত নিৰাপত্তা নিশ্চিত কৰে। সো এইবোৰ যিবোৰ ট্ৰেইন এনেকুৱা বন্দে ভাৰত এণ্ড অল, এইবোৰ ট্ৰেইনত শেপটো আপোনালোকে দেখিছেনে? এনেকুৱা শেপৰ, যিটোৱে ঘৰখন বায়ুত তীব্ৰবেগী বাহনৰ ঘৰখনৰ পৰা, বায়ুৰ যিটো ঘৰখন হয়, কোনোবা বাহন আগবাঢ়িলে যিমান ঘৰখন হয়, এই ঘৰখনৰ পৰা কি কৰে, ঘৰখন কমাই বাহনখনক তীব্ৰ বেগ ল'বলৈ সকাহ প্ৰদান কৰে। মুম্বাই আহমেদাবাদ হাই স্পীড ৰেলৱে কৰিডৰৰ বিষয়ে ই হৈছে ভাৰতৰ প্ৰথমটো নিৰ্দিষ্ট বুলেট ট্ৰেইন কৰিডৰ। অনলি ইয়াত বুলেট ট্ৰেইনেই চলিব। এতিয়া বুলেট ট্ৰেইনত কি হৈছে, বন্দে ভাৰত এণ্ড অল এইবোৰতো সাধাৰণ ৰেল ট্ৰেকত চলে, কিন্তু বুলেট ট্ৰেইনৰ ক্ষেত্ৰত অনলি বুলেট ট্ৰেইন চলিব। মূৰ দৈৰ্ঘ্য 508 কিলোমিটাৰ। ই মুম্বাই আৰু আহমেদাবাদৰ, গুজৰাটত আহমেদাবাদৰ মাজত প্ৰায় 1 ঘণ্টা 58 মিনিটত সংযোগ স্থাপন কৰিব। 508 কিলোমিটাৰ। এই পথত 12টা ষ্টেচন নিৰ্মাণ পৰিকল্পনা কৰা হৈছে। প্ৰথম সেৱা আগষ্ট 2027 পৰা আৰম্ভ হ'ব। ঠিক আছে, মুকলি হ'বলগীয়া প্ৰথম খণ্ডটো চুৰাটৰ পৰা বাপি, প্ৰযুক্তিগত ভিত্তি জাপানী চিনকানচেন প্ৰযুক্তিৰ দ্বাৰা এই নিৰ্মিত হৈছে। বিত্তীয় সাহায্য আৰু ৰূপায়ণ প্ৰায় 81% পুঁজি জাপান আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাৰ জৰিয়তে প্ৰদান কৰা হৈছে। অৱশিষ্ট ব্যয় ভাৰতীয় পক্ষই বহন কৰিছে। ঠিক আছে, সো আৰম্ভ হ'ব মুম্বাইৰ পৰা একদম আহমেদাবাদলৈকে। ঠিক আছে, সাবৰমতী আহমেদাবাদ, আৰু এই স্পেচিয়েলি এই ট্ৰেইনটো এনেকৈ ৰোডেৰে যাব। গুজৰাটত 348 কিলোমিটাৰ। ঠিক আছে, DNHত 4 কিলোমিটাৰ আৰু মহাৰাষ্ট্ৰত 156 কিলোমিটাৰ পৰিসৰ থাকিব।
ভাৰতৰ বাবে তাৎপৰ্য প্ৰধান অৰ্থনৈতিক কেন্দ্ৰসমূহৰ মাজত ভ্ৰমণৰ সময় হ্ৰাস হ'ব, আঞ্চলিক অৰ্থনৈতিক একত্ৰীকৰণ প্ৰসাৰিত কৰে, উন্নত উৎপাদন দক্ষ শ্ৰমিকৰ চাহিদা সৃষ্টি কৰে, যদি পৰিষ্কাৰ বিদ্যুতৰ ধাৰা চলিত হয় তেন্তে সেউজ পৰিবহনক সমৰ্থন কৰে, জটিল পৰিবহনৰ অন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ ভাৰতৰ সমৰ্থনত উন্নত কৰে। ঠিক আছে, এই টপিকৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে। আপোনালোকে এই প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনটো এটেম্প্ট কৰিব আৰু ইয়াৰ উত্তৰ কমেণ্ট ছেকশ্যনত জনাব। দ্বিতীয়টো টপিক হৈছে কেন্দ্ৰীয় ভিবিজি ৰামজী আঁচনিৰ অধীনত প্ৰতিদিনে 300 টকা মজুৰি, ন্যূনতম মজুৰি ফিক্স কৰি দিছে। পাৰ ডে ভিবিজি ৰামজীৰ ৱৰ্কাৰসকলক 300 টকাৰ মজুৰি দিয়া হ'ব। বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা মিছন গ্ৰামীণ গেৰাণ্টি আইন 2025ত 1 জুলাই 2026 পৰা কাৰ্যকৰী হৈছে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন 2005 স্থান লৈছে, এইটো চেঞ্জ কৰি ভিবিজি ৰামজী হৈছে। কেন্দ্ৰই এই আঁচনিৰ অধীনত অদক্ষ কায়িক শ্ৰমিকৰ বাবে নতুন মজুৰিৰ হাৰ অধিসূচিত কৰিছে। কেন্দ্ৰীয় চৰকাৰে 2026-27 বৰ্ষৰ বাবে 95,692.31 কোটি টকা আবণ্টন দিছে। স্বাধীনতাৰ পিছত গ্ৰাম্য উন্নয়নৰ নীতিসমূহে দৰিদ্ৰতা নিৰ্মূল, কৃষি উৎপাদনশীলতা আৰু নিয়োগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰাৰম্ভিক কাৰ্যসূচীসমূহত অন্তৰ্ভুক্ত আছিল 1960ৰ দশকত ৰুৰেল মেন পাৱাৰ প্ৰগ্ৰেম, 1971 চনত ক্ৰেছ স্কিম ফৰ ৰুৰেল এমপ্লয়মেণ্ট আৰু পৰৱৰ্তী আঁচনিসমূহত অন্তৰ্ভুক্ত আছিল নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট প্ৰগ্ৰাম, ৰুৰেল লেণ্ডলেছ এমপ্লয়মেণ্ট গেৰাণ্টি প্ৰগ্ৰাম, জৱাহৰ ৰোজগাৰ যোজনা, সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনা, মহাৰাষ্ট্ৰ এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট 1977 আইনী কৰ্মৰ অধিকাৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। ঠিক আছে, এইটো মনত ৰাখিব, কোনটো এক্টে আইনী কৰ্মৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। এই অভিজ্ঞতাসমূহে পৰৱৰ্তী সময়ত MGNREGA 2005ক গঢ় দিছিল। 2026ত নতুন গ্ৰাম্য নিয়োগৰ নিশ্চিতকৰণ কৰিবলৈ ইয়াক ভিবিজি ৰামজীয়ে এমৰেগাক সলনি কৰি দিয়ে। ঠিক আছে, 2005 চনত প্ৰণয়ন কৰা এই গ্ৰাম্য পৰিয়ালসমূহক 100 দিনৰ মজুৰি নিয়োগ নিশ্চিত কৰিছিল। ই অদক্ষ কায়িক শ্ৰমিকৰ শ্ৰম কৰিবলৈ ইচ্ছুক প্ৰাপ্তবয়স্কসকলক সামৰি লৈছিল। যোনে ইচ্ছা কৰে, কোনো স্কিল থকাৰ দৰকাৰ নাই, 100 ডেজৰ ৱৰ্ক গেৰাণ্টি আছিল। ই আছিল নিবনুৱাৰ ভাত্তা ব্যৱস্থা থকা এখন অধিকাৰ। ই খাৰং আৰু COVID-19ৰ দৰে সংকটৰ সময়ত গ্ৰাম্য সুৰক্ষা জাল হিচাপে কাম কৰিছিল। ভিবিজি ৰামজীৰ বিষয় সম্পূৰ্ণ ৰূপ বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা মিছন। ঠিক আছে, ৰোজগাৰ আৰু জীৱিকা মিছন হৈছে। ই মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগক নিশ্চিতকৰণৰ আইন 2005ৰ স্থান লৈছে। চৰকাৰৰ বহল বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে জড়িত। ওকে, প্ৰতিবেদন অনুসৰি নতুন পৰিকাঠামোৰ যোগ্য গ্ৰাম্য পৰিয়ালসমূহৰ বাবে নিয়োগ নিশ্চিতকৰণৰ 100 দিনৰ পৰা 125 দিনলৈ বৃদ্ধি কৰে। গ্ৰামোন্নয়ন মন্ত্ৰণালয় হৈছে ইয়াৰ নোডেল মন্ত্ৰণালয়। মানে আগত 100 ডেৰ ৱৰ্ক গ্যাৰেণ্টি আছিল, এতিয়া 125 ডেৰ ৱৰ্ক গ্যাৰেণ্টি প্ৰদান কৰা হৈছে। ভিবিজি ৰামজীৰ অধীনত প্ৰধান পৰিৱৰ্তনসমূহ কি কি? নিশ্চিত কৰ্মদিনৰ বৃদ্ধি 100ৰ পৰা 125, কৃষি ঋতুৰ বিৰতি, ঠিক আছে, কৃষি 60 দিনৰ বিৰতিৰ ব্যৱস্থা কৰোৱা হৈছে। ঠিক আছে, এইবোৰ ৰাজ্যসমূহৰ ওপৰত অধিক বিত্তীয় বুজা। আগত কি আছিল, ৰাজ্যসমূহে আগত 40% বিত্তীয় বুজা বহন কৰিছিল ৰাজ্যসমূহে, 60% চৰকাৰে। কিন্তু এতিয়া কিছুমান যেনেকে আগতো কেনেকুৱা আছিল, নৰ্থ ইষ্টাৰ্ণ হিমালয়ান ৰাজ্যসমূহৰ 90-10% আছিল, এতিয়া 100%। বিধানসভা নথকা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে কেন্দ্ৰই 100% পুঁজি বহন কৰিব। বিত্তীয় যুক্তৰাষ্ট্ৰবাদ আৰু দুখীয়া ৰাজ্যসমূহৰ সমৰ্থনৰ ওপৰত উদ্বেগ সৃষ্টি কৰিছে। 4 নম্বৰ, ওপৰৰ পৰা তললৈ সম্পদ আবণ্টন, গ্ৰামীণ ৰোজগাৰ গ্যাৰাণ্টি কাৰ্ড, বিশেষ কাৰ্ড দিয়া হ'ব, দুৰ্বল শ্ৰেণীসমূহৰ পৃথক ৰঙৰ কাৰ্ড প্ৰদান কৰা হ'ব, নতুন মজুৰিৰ হাৰ, আইনৰ ধাৰা 10A কেন্দ্ৰক মজুৰি হাৰ অধিসূচিত কৰিবলৈ ক্ষমতা প্ৰদান কৰে। অঞ্চল ভেদে মজুৰিৰ হাৰ বেলেগ বেলেগ হ'ব পাৰে। ঠিক আছে, অসমত যদি মজুৰিৰ হাৰ কম বা বেছি, অন্য ৰাজ্যত অন্য হ'ব পাৰে। এই টপিকৰ ওপৰত ভিত্তি কৰি প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিয়া হৈছে, ইয়াক আপোনালোকে সলভ কৰি উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। নেক্সট, কি কি সমস্যা আছে ভাৰতৰ বেছিভাগ ক্ৰেডিট ৰেটিং এজেন্সিৰ সৈতে?
তো বাণিজ্য মন্ত্ৰী পীয়ূষ গোয়েলে শেহতীয়াকৈ বিশ্বৰ ছভৰেইন ক্ৰেডিট ৰেটিং সংস্থাসমূহক সমালোচনা কৰি কৈছে যে তেওঁলোকৰ পদ্ধতিসমূহ ভাৰতৰ প্ৰতি অন্যায়। কাৰণ চৰকাৰৰ উদ্বেগৰ বিষয়টো হ'ল যে শক্তিশালী বিকাশ আৰু সমষ্টিক অৰ্থনৈতিক স্থিৰতা থকাৰ পিছতো ভাৰতক এতিয়াও জাংক মানে স্পেকুলেটিভ গ্ৰেডৰ সামান্য ৰূপতহে ৰেটিং দিয়া হৈছে। ভাৰতে যুক্তি দৰ্শাইছে যে ৰেটিং সংস্থাসমূহ গুণগত আৰু বিষয়ভিত্তিক কাৰকসমূহৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়ে আৰু ভাৰতৰ শক্তিশালী পৰিমাণগত সূচকসমূহক কম গুৰুত্ব দিয়ে। এটা ক্ৰেডিট ৰেটিং ঋণ গৃহীতাৰ সময়তে ঋণ পৰিশোধ কৰাৰ সামৰ্থ্য আৰু ইচ্ছাক দৰ্শায়। ইয়াৰ চৰকাৰ কোম্পানী বেংক বা বণ্ডক প্ৰদান কৰিব পাৰি। উচ্চ ৰেটিং মানে কম বিপদাংশ, আনহাতে নিম্ন ৰেটিং মানে অধিক বিপদাংশ। সভৰেইন ৰেটিং কি? এটা সভৰেইন ৰেটিং এখন দেশৰ চৰকাৰে ঋণ পৰিশোধ কৰাৰ সামৰ্থ্য আৰু ইচ্ছাক পৰিমাপন কৰে। মানে কিমান আমি লোন ল'ব পাৰো, কিমান লোন আগৰ আমাৰ ট্ৰেক ৰেকৰ্ডটো, সিভিল স্কোৰ জেনাৰেলি, ঠিক আছে, এইটো হৈছে চৰকাৰৰ সিভিল স্কোৰ। এই কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা হয়। এই এখন দেশে বিশ্বৰ বজাৰৰ পৰা ধাৰ ল'ব পৰা ব্যয়ক প্ৰভাৱিত কৰে। উচ্চ ৰেটিং মানে কম বিপদাংশ আৰু কম ধাৰ লোৱা ব্যয়। নিম্ন ৰেটিং মানে অধিক অনুভৱ কৰা বিপদাংশ আৰু অধিক সুতৰ ব্যয়। বিশ্বৰ ৰেটিং সংস্থাসমূহ, প্ৰধান সভৰেইন ৰেটিং সংস্থাসমূহ ভাৰতক বিশ্বৰ ৰাষ্ট্ৰীয় ভাৰত ভিত্তিক দুয়োবিধ ৰেটিঙৰ সংস্থাৰ ধাৰে ৰেটিং প্ৰদান কৰা হয়। কোন কোনে দিয়ে? স্পেচিয়েলি স্ট্যান্ডার্ড এন্ড পুয়ার্স, মুডিজ ইনভেস্টমেন্ট সার্ভিস, ফিচ রেটিংস, মর্নিংস্টার, ডিবিআরএস, জাপানী ক্রেডিট রেটিং এজেন্সি, এইবোৰ সংস্থাই ঋণ গ্ৰহণৰ ক্ষেত্ৰত ৰেটিং প্ৰদান কৰে। ঠিক আছে, ভাৰতৰ সাধাৰণতে বিনিয়োগ গ্ৰেডৰ স্তৰত ৰেটিং প্ৰদান কৰা হৈছে। দ্ৰুত অৰ্থনৈতিক বিকাশৰ পিছতো বহু বছৰ ধৰি ভাৰতৰ ৰেটিং অপৰিৱৰ্তিত হৈ আছিল। আগষ্ট 2025 ভাৰতক BBB আৰু পৰা BBB লৈ উন্নতি কৰিছিল, যিটো 18 বছৰৰ ভিতৰত ইয়াৰ প্ৰধান উন্নতিকৰণ। 2017 চনত মুডিজ ভাৰতে BAA3 পৰা BAA2 লৈ উন্নতি কৰিছিল, যিটো 13 বছৰৰ ভিতৰত ইয়াৰ প্ৰথম উন্নতি। S&Pৰ 2025 চনত উন্নতিকৰণৰ পিছত ফিটছ ভাৰতক স্থিতিশীল দৃষ্টিভংগীৰে BBB বাহাল ৰাখিছে। তো ভাৰত স্পেচিফিকেলি ভাৰতৰ মোটামুটিভাৱে ভাৰত এইখিনিত BBB ভাৰত লোৱাৰ মিডিয়াম গ্ৰেডত পৰি যায়। ঠিক আছে, তো এইবোৰ ৰেটিং দিয়াৰ পদ্ধতি, ৰেটিং স্কেল হৈছে। আমাক ইমান ৰেটিং স্কেল আমি জানিবলৈ নালাগে, ঠিক আছে, বাছ আমি সংস্থাসমূহৰ কেনেকৈ ৰেটিং দিয়ে এইটো গম পাম। নিম্ন ৰেটিং হলে ভাৰতে কয় যে ইয়াৰ শক্তিশালী বিকাশ, বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ আৰু ঋণ পৰিশোধৰ ব্যৰ্থ নোহোৱাৰ অভিলেখ সঠিকভাৱে প্ৰতিফলিত হোৱা নাই। বিশেষ ভিত্তিক পদ্ধতি, সাবজেক্টিভ মেথডত পৰিশোধ কৰা ইচ্ছা দৰে গুণগত কাৰকসমূহৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়া হয়, তথ্যক কম গুৰুত্ব দিয়া হয়। ঠিক আছে, GDP বিকাশ আৰু বাহ্যিক স্থিৰতাৰ দৰে পৰিমাণগত সূচকসমূহ কম গুৰুত্ব লাভ কৰে। উন্নত দেশৰ প্ৰতি পক্ষপাতিত্ব কৰা দেখা যায়। তাৰপিছত অধিক ধাৰ লোৱাৰ ব্যয়। ঠিক আছে, ভাৰতৰ বাবে ৰেটিং কিয় গুৰুত্বপূৰ্ণ? এইবোৰ সাৰ্বভৌম ঋণৰ সুতৰ হাৰক প্ৰভাৱিত কৰে। এইবোৰে বিদেশী বিনিয়োগকাৰী আস্থাক প্ৰভাৱিত কৰে। এইবোৰে কৰ্পোৰেট ঋণৰ ব্যয়ক প্ৰভাৱিত কৰে। ঠিক আছে, সো ভাৰতৰ সভৰেইন ৰেটিং সন্দৰ্ভত উদ্বেগ। ভাৰতৰ বাবে ৰেটিং কিয় গুৰুত্বপূৰ্ণ? এইবোৰ সাৰ্বভৌম ঋণৰ সুতৰ হাৰক প্ৰভাৱিত কৰে, কৰ্পোৰেট ঋণৰ প্ৰভাৱিত কৰে। ঠিক আছে, সো আমাৰ ইয়াৰ ৱে ফৰৱাৰ্ড কি হ'ব পাৰে? ৰেটিং সংস্থাসমূহে পদ্ধতিসমূহ অধিক স্বচ্ছ আৰু তথ্যচলিত কৰা উচিত। বিষয়ভিত্তিক সূচকসমূহৰ বাবে থকা গুৰুত্ব স্পষ্টভাৱে ব্যাখ্যা কৰা উচিত। ভাৰতে উন্নতি সাধন অব্যাহত ৰখা উচিত। বিত্তীয় সুদৃঢ়তা, ফিস্কেল কনসলিডেশন যাক কোৱা হয়, ঋণ ব্যৱস্থাপনা, ডেপ্ট মেনেজমেন্ট আৰু কৰৰ ভিত্তি, টেক্স বেছ, প্ৰশাসন মানদণ্ড, পৰিসংখ্যা নিৰ্ভৰযোগ্যতা, G20ৰ দৰে বহুপক্ষিক মঞ্চসমূহ বিশ্বব্যাপী ৰেটিং পৰীক্ষাটো সংস্কাৰ হিচাপে হেঁচা প্ৰয়োগ কৰিব পাৰে। এই প্ৰশ্নৰ ওপৰত, এই গোটেই টপিকৰ ওপৰত ভিত্তি কৰি এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে। ইতিমধ্যে প্ৰিলিমছ শেষ হৈ গৈছে, আপোনালোকে সকলোৱে চাগে প্ৰিলিমছ দিছিলে। অ'কে, আপোনালোকৰ স্ক'ৰ কি আহি আছে কমেণ্ট ছেকশ্যনত জনাব।
আৰু এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে এই গোটেই ডিছকাশ্যনৰ ওপৰত ভিত্তি কৰি এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে ঠিক আছে সো আৰু এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনো দিয়া হৈছে আজিলৈ ইমানেই ঠিক আছে অহা সপ্তাহ পুনৰ লগ পাম যিবোৰ সম্প্ৰতি ঘটনাৱলী থাকিব নিউজত সেই সমূহৰ লগত সৈতে তো ধন্যবাদ সকলোকে পুনৰ লগ পাম থেংক ইউ এভৰিৱান জয় আই অসম